নমস্কাৰ বন্ধু বান্ধৱীসকল যেহেতু শাৰীৰিক অসুস্থতাৰ বাবে বহুদিন ভিডিঅ' দিব পৰা নাই এই গতিকে সকলো বন্ধু বান্ধৱীলৈ মই ক্ষমা বিচাৰিছোঁ আজি অলপ ভাল পাইছোঁ সেইকাৰণে আপোনালোকৰ আগত দুই এটা কথা ক'বলৈ আহিলোঁ যি কি নহওক এটা সমস্যাৰ পৰা মুক্ত হৈছোঁ যেহেতু শাৰীৰিক অসুস্থতাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ গতিকে আকৌ আহিম আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' মই দেখাবলৈ যত্ন কৰিম আমাৰ লাইফত হয়তো এনেকুৱাবিলাক হৈয়ে থাকে বাৰু এটা সমস্যা সমাধান হ'লে অন্য এটা সমস্যা মূৰ দাঙি উঠে সেইকাৰণে সমস্যাবিলাক আমি আচলতে এই যিবিলাক আমি এই সমস্যাবিলাক আচলতে মুখামুখি হ'ব পাৰিলেহে আমি যিকোনো দিশতে আমি সফল হ'ব পাৰিম গতিকে সমস্যাৰ সৈতে মোকাবিলা কৰিবই লাগিব গতিকে এটা সমস্যা যদি সমাধান হয় আন এটা সমস্যাৰ মূৰ দাঙি উঠে গতিকে সমস্যা অন্ত নাই যেহেতু মানুহৰ জীৱনত সমস্যাৰ অন্ত নাই সমস্যা থাকিবই সমস্যা থাকিলেহে ইয়াৰ ফলো পোৱা যায় সমস্যাক নেওচি হয়তো আমি আওকাণ কৰিব নোৱাৰোঁ বা সমস্যা আমি যিকোনো ক্ষেত্ৰতে আমাৰ সমস্যা আহিবই বাধা আহিবই গতিকে কোনো আমি চিন্তিত হোৱাৰ প্ৰয়োজন নাই আমি সমস্যা একেবাৰে নেওচি আমি সমস্যাত দেউনাৰ পৰা হৈ আমি কি কৰিব লাগিব আমাৰ সমস্যাৰ সৈতে যুঁজি সমস্যা একেবাৰে মষিমূৰ কৰি আমি আগবাঢ়ি যাব লাগিব সেই গতিকে আমি যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে এটা চেলেঞ্জ আহিব আমি এই চেলেঞ্জবিলাক আমি মষিমূৰ কৰিব লাগিব বা আমি যিকোনো চেলেঞ্জ আমি পায়ে থাকিম ভৱিষ্যতেও পাই থাকিম এতিয়াও পাই আছোঁ গতিকে চেলেঞ্জৰ যোগেদি বা চেলেঞ্জ পাই আমি এটা পৰ্যায় পামগৈ যিটো পৰ্যায়ত আমি হয়তো অৱশেষত ছাকচেছ দেখিম সেইটোৱেই আমি যিকোনো কাম কৰিবলৈ হ'লে আমাৰ চেলেঞ্জ আহিবই চেলেঞ্জটো আমি নিজৰ এইম হিচাপে লৈ ল'ব লাগিব চেলেঞ্জটো কোনো যাতে চেলেঞ্জ বুলি আমি ধৰি ল'বই নালাগিব আমি চেলেঞ্জটো আমি পাৰ হ'বলৈ চেষ্টা কৰিব লাগে